মৰমে ভৰা বুকুৰে নদী খহিছে গৰা দেখানে তুমি অজুনা কিনি খাও দাৰে পোহৰ গুচাই জোনৰে বাৰীৰে বগৰী পকি হৰে নাহানে খাবলে মোৰ হতে বাৰীৰে বগৰী পকি হৰে নাহানে খাবলে মোৰ হতে। বহুত দিনৰ মূৰত এনেকুৱা গান শুনিছো ন ছাৰ? হয় বুলিয়ে ক'ব পাৰি আৰু ছাৰ এইটো বাদ দিয়ক। আপুনি গম পায় না আচলতে অসমত বন্ধন গোট যে ওলাই আছে বন্ধন গোটৰ সৃষ্টি কেনেকৈ হ'ল, কি কাৰণে হ'ল? এইটোনো আকৌ কি ডাঙৰ কথা? মানুহক পইচা লাগে, গম পালে কোম্পানীয়ে যে ইমান এটা বিজনেছ, সেই বিজনেছৰ উদ্দেশ্যে বন্ধন গোট ওলালে। হোৱাটোতো হয় বাৰু ছাৰ, এইটো অৰিজিনেল কাৰণ, কিন্তু তাতকৈ এটা ডাঙৰ কাৰণ আছে। এইটো মানে পুৰা কমেডি। মানে আমিচোন গম নাপাং। গম পাব দিয়ক আজি কোৱাদিন তেনে যদি ছাৰ কি চাহ থাকিব লাগে ক জলদি। যেতিয়া বোলে ছাৰ দ্ৰাপৰ যুগত শ্ৰীকৃষ্ণৰ ইহলীলা সম্বল কৰাৰ সময় চমু চাপিছিল, তেতিয়া গোপীসকলে শ্ৰীকৃষ্ণক সুধিলে যে প্ৰভু আপোনাক আকৌ কেতিয়া আমি লগ পাম? তেতিয়া সুন্দৰকৈ শ্ৰীকৃষ্ণই ৰিপ্লাই দিছিল, কি বুলি? চোৱা গোপীসকল, যেতিয়া কলি যুগত মানুহৰ আৰ্থিক অনাটন হ'ব, ধনৰ নাটনিয়ে দেখা দিব, আৰু তেতিয়াই মই বন্ধন গোটৰ মেনেজাৰ হিচাপে তোমালোকৰ মাজলৈ ঘূৰি আহিম। ছাৰ আজি সেইটোৱে পৰিৱেশ দেখা পোৱা নাই জানো বাৰু, যে মানুহক লাগে পইচা, বন্ধন গোটৰ পৰা লোন ল'ব, মেনেজাৰ আহিব পইচা তুলিব। মানে ছাৰ বন্ধন গোটটো সৃষ্টি হ'ল এনেকৈয়ে। তাৰ মানে এয়া সকলো শ্ৰীকৃষ্ণৰে আশীৰ্বাদ হয় বুলিয়েই ক'ব পাৰি ছাৰ। ঠকচকে দিম, মাথা চাথা বেয়া কৈ পেলাবি ততি। এয়া জাষ্ট কমেডি দেই ছাৰ, মানে আমি দেখা পাইছিলো মানে এনেকুৱা কমেডি চ আৰু দে হ'ব এটি সুন্দৰ টিকুট মানি কাহিনী ছাৰ। কেনেকুৱা? মাক আৰু পুতেকে এদিন ছোৱালী ঘৰত ছোৱালী চাব গ'ল। দুয়ো পালেগে, বহিব দিলে। ফাৰ্ষ্ট খালে ঠাণ্ডা পানী, ছেকেণ্ড খালে চাহ পানী, তৃতীয়তে খালে তামোল। তাৰ পাছতে ল'ৰাও ছোৱালীক পছন্দ কৰিলে, ছোৱালীও ল'ৰাক পছন্দ কৰিলে। তাৰ পাছৰ কথা ছাৰ, পুতুককে ছোৱালী দেউতাকে আহি সুধি দিলে, পিছে কোৱাচোন মোৰ হ'ব লগা জোঁৱাই, তোমাৰনো কি বেয়া স্বভাৱ আছে? কি ক'লে? মাকে কৈয়ে দিলে, নাই আমাৰ ল'ৰাটো ইমানে সহজ সৰল, ইমানে সভ্য যে ইয়াৰ কোনো বেয়া স্বভাৱেই নাই। লগতে পুতেকেও হয় ভয় দি গৈছে, হয়। তাৰ পিছত 3 ছেকেণ্ড মান ভাবি পুনৰ সুধিলে দেউতাকে, পিছে তুমি মদ চদ খোৱা নেকি বাৰু? ল'ৰাটোৱে কৈছে নাখাওঁ। আকৌ কৈছে তুমি জুৱা খেলা নেকি বাৰু? ল'ৰাটোৱে কৈছে নেখেলো। পুনৰ সুধিছে দেউতাকে, চিগাৰেট টিগাৰেট খোৱা নেকি বাৰু? নেখাওঁ। কেতিয়াবা ছোৱালীৰ লগত ফচিছা নেকি? পতিয়ে কৈছে, মানে হ'ব লগা জুৱাই, নাই ফচা নাই আজিলৈকে, আপুনি সকলো মোৰ ৰেকৰ্ড চাব পাৰে। তাৰপিছত উৎফুল্লিত হৈ এবাৰ দেউতাকে বিয়া ফিক্স কৰা উদ্দেশ্যে ক'লে, তোমাৰ দেখোন একো বেয়া স্বভাৱেই নাই, সকলো সৎ স্বভাৱ, ভাল লাগিছে, তোমালোকৰ বিয়াখন ফিক্স বুলিয়েই ক'ব পাৰি। তেনেতে কৈ পেলালে জুৱাইকে, কিন্তু হ'ব লগা শহুৰ দেউতা, মোৰ এটা সৰুকে অসৎ স্বভাৱ আছে। যদি আপোনালোকে বেয়া নাপায় মই কৈ দিওঁ, যাতে পাছত একো অসুবিধাৰ সৃষ্টি নহয়। কি? হয় ছাৰ। দেউতাকে সুধিলে, কোৱা, নো প্ৰব্লেম। যিহেতু তোমাৰ ইমান বিলাক ভাল স্বভাৱ আছে, তাৰ মাজতে সৰুকে এটি অসৎ স্বভাৱ থাকিলে আমাৰ একো আপত্তি নাই। লগে কৈ দিলে হ'ব লগা জোঁৱাইকে, মানে মোৰ এটা অসৎ স্বভাৱ আছে, মই প্ৰায় মানে মিছা কথা কৈ পাওঁ, থাকি কথা কওঁ। হ'ব লগা শহুৰ দেউতাই লগে স্বীকৃতি দি দিলে, বিয়া এইখন হ'ব কেনচেল। তাৰ মানে গাইজ বুজি পালে নে? কিয়নো নাপাব লাগে গাইজ, তাৰ এটা বেয়া স্বভাৱ আছে, সি মিছা কথা কৈ পায়। তাৰ মানে ওপৰত যিমান বিলাক ভাল স্বভাৱৰ কথা কৈছিল সকলোবিলাক মিছা আছিল। বোলো ঢেং টাং নাং বাই ফিনিছ, টাটা গুড বাই, খতম। বোলো খতম বোলো খতম মানে আকৌ এটা আছে সাংঘাতিক কাহিনী। কেইটামান অপ্ৰিয় সত্য। ভাৰতৰ প্ৰায় 90% মানুহে গাখীৰ খাবলৈ বেয়া পায়। বাংলাদেশত আজিলৈকে
নেপালৰ এখন ভিতৰুৱা গাঁৱত মানুহে সদায় বাঘৰ লগতে ভাত খায়, কিন্তু বাঘে আজিলৈকে কাৰো ক্ষতি কৰা নাই। কি হয় জানো কথাবিলাক সঁচা? গম পাব ছাৰ লাহে লাহে। মানে মই ধৰিব পৰা নাই। পাৰিব ছাৰ লাহে লাহে। দে তাৰপিছত এডাল সাপ যদি বতাহত উৰুৱাই দিয়া হয়, তেন্তে ই আধা ঘণ্টালৈকে বতাহৰ ওপৰত উৰিয়াই থাকিব পাৰে। জেব্ৰাৰ কোনো ধৰণৰ কলিজা নেথাকে। থাকে ছাৰ নেথাকে, অপ্ৰিয় সত্য। মানেতো গম পাব ছাৰ, অলপ দিয়ক লাহেকে। হাতীৰ নেজৰ চুলিৰে একেলগে 3টা মোবাইলৰ বেটাৰী চাৰ্জ কৰিব পৰা যায়। আপুনি কেবুল লগাই মোবাইল চাৰ্জ কৰে, কিন্তু ন বাবা ন। হাতীৰ নেজত যি চুলি থাকে, নোম থাকে, তাৰ এডাল অঁতৰাই আনিলে তাৰ পাছত আপুনি 3টা মোবাইল চাৰ্জ দিব পাৰিব। হয় জানো? গম পাব ছাৰ লাহেকে। বান্দৰ যে আছে এইখন পৃথিৱীত, বিভিন্ন প্ৰজাতিৰ বান্দৰ আছে, কিন্তু এনেকুৱা এটা প্ৰজাতিৰ বান্দৰ আছে যিটো প্ৰজাতিয়ে চীনৰ ভাষা বুজি পায়। কি? হাতীৰ নেজৰ নোমেৰে মোবাইল 3টা চাৰ্জ দিব পৰা যায়। বান্দৰৰ এটা প্ৰজাতিয়ে চীনৰ ভাষা বুজি পায়। সঁচা জানো এইবিলাক? আমিতো ছাৰ আপোনাক কৈ আছো ন, এইবিলাক অপ্ৰিয় সত্য বুলি। তাৰমানে সঁচা হয় বুলি ক'ব পাৰি, নহয় বুলি ক'ব পাৰি। মানে লাহে লাহে সকলো গম পাব। জানো পাই এখন কি কবলৈ বিচাৰিছে, কি নকবলৈ বিচাৰিছে। আৰু আছে ছাৰ। ইয়াৰ পাছত সদায় আহে ছাৰ। ৰাতি 1:30 আৰু 15 ছেকেণ্ডত যদি আপুনি ডেইলি 1 মাহ গা ধুৱে, তেনেহলে আপুনি বহুত ধনী ব্যক্তি হৈ যাব পাৰে। হয় ছাৰ, যদি আপুনি ডেইলি 5টাকৈ শিলগুটি ভক্ষণ কৰে, শিলগুটি খায়, তেনেহলে বিশ্বৰ সুন্দৰ ব্যক্তি হৈ পৰিব আপুনি। আৰু ফাইনেল কথাটো হৈছে, আপোনালোকে ইমানবিলাক যে কথা শুনিলে, সেই কথাবিলাক এটাও সত্য নহয়, সকলোবিলাক অসত্য কথা। যদি মনোযোগেৰে পঢ়িছে, যদি মনোযোগেৰে আপোনালোকে শুনিছে, তেনেহলে আপোনালৈ থাকিল অশেষ ধন্যবাদ। যদিও আপুনি এনেকৈ কাৰোবাক কৈ খং উঠাব বিচাৰে, তেনেহলে এই কথাখিনি আপোনালোকে নোটবুকত টুকি বেলেগক শ্বেয়াৰ কৰিব পাৰে। ধন্যবাদ। জয় অসম। আৰু একো নকব ছাৰ, হাঁহিব নালাগে। ফিনিছ। এই আৰম্ভণি গীতটো শুনক। কি হব? শুনক ছাৰ। উপায় নাই। মৰমে ভৰা